কুকুৰাকাটা হাইস্কুল গাইড এডুকেশ্যন চেণ্টাৰৰ 22 বছৰীয়া বৰ্ণিল যাত্ৰা। ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী ৰূপে পৰিচিত টংলা কুকুৰাকাটাত বিগত 22 বছৰে সমাজসেৱক লোহিত বড়োৰ তত্বাৱধানত এখন শিক্ষানুষ্ঠান চলি আহিছে। প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল আৰু টংলা অঞ্চলৰ শিক্ষিত নিবনুৱাসকলক লৈ উত্তীৰ্ণৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছে তেওঁলোকে। উক্ত অনুষ্ঠানটোৰ অধ্যক্ষ লোহিত বড়োদেৱে কোৱা মতে বিগত 22 বছৰত এই অনুষ্ঠানৰ পৰা 44ৰো অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছু সংখ্যকে বৰ্তমান পৰ্যন্ত চৰকাৰী চাকৰিত কৰ্মৰত অৱস্থাত আছে। কম মানদণ্ডীয় মাহিলী মাচুলৰ বিনিময়ত ঐচ্ছিক বিষয়ৰ বাদে 5টাকৈ বিষয়ত পাঠদান কৰা হয়। বৰ্তমান সময়ত অনুষ্ঠানখনত গুণেন্দ্ৰ চলিহাক অসমীয়া বিষয়ত, প্ৰদীপ সেনক গণিত বিষয়ত, গোপাল বড়োক সমাজ বিজ্ঞান বিষয়ত, কিৰিটি ৰাভা আৰু হিতেশ্বৰ বড়োক ইংৰাজী বিষয়ত, আনহাতে খগেন্দ্ৰ ৰাভা আৰু বিকাশ ৰাভাক বিজ্ঞান বিষয়ত পাঠদান কৰিবলৈ দায়িত্ব অৰ্পণ কৰি আহিছে। অনুষ্ঠানখনৰ 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88.2% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অৱশ্যে কৰোনা মহামাৰী সন্ত্ৰাসৰ বাবে এইবেলি স্থগিত হৈ আছে পাঠদান। অধ্যক্ষ লোহিত বড়োৱে সাংবাদিকৰ আগত জনায় যে যদি নৱপ্ৰজন্ম শিক্ষিত নহয় বা সফলতা অৰ্জন কৰিব নোৱাৰে তেন্তে অঞ্চলটোৰ লগতে দেশখনৰ অৱতৰণ ঘটিব। যিটো কথা তেওঁলোকে 22 বছৰ আগতে অৰ্থাৎ 1998 চনত চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো প্ৰতিষ্ঠাপিত কৰিছিল। চেণ্টাৰ আমাৰ যিটো জেনেৰেশ্যন উঠি আহি আছে সেই জেনেৰেশ্যনটো যদি শিক্ষিত নহয় আৰু সকলোৱে যদি আমাৰ অসফলতা অৰ্জন কৰে, এই অসফলতা অৰ্জন কৰিলে আমাৰ অঞ্চলটোৰ লগতে ৰাজ্যখনৰ দেশখনৰ সকলোখিনিৰে মানে অৱতৰণ ঘটিব। সেই মৰ্মে আমি আজি 22 বছৰ আগতেই চিন্তা চৰ্চা কৰি দিহা পৰামৰ্শ লৈ আমাৰ শ্ৰদ্ধাৰ মাননীয় টংলা কলেজৰ টংলা হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ তেখেত ভূপেন্দ্ৰনাথ বৰাদেৱে এই শুভ লগনত শুভ জনমত তেখেতে উদ্বোধন কৰিছিল। তেখেতে মানে কৈছিল যে অতি ভাল চিন্তা, গতিকে শিক্ষাৰ কাৰণে চিন্তা কৰিছে, এই চিন্তাটো ভাল হওক আৰু মই যিটো শুভ উদ্বোধন কৰোঁ সেইটো কিন্তু সদায় চিৰযুগমীয়া হয় বুলি পেলে তেখেতে কৈছিল। তেওঁ এইটোও কয় যে ব্যৱসায় ভিত্তিত এই অনুষ্ঠানটো প্ৰতিষ্ঠাপিত কৰা নাছিল, সেইবাবে হয়তো তেওঁ আজি পৰ্যন্ত প্ৰশাসনৰ পৰা কোনো সুবিধা বিচৰা নাই। আনহাতে সহকাৰী শিক্ষক গুণেন্দ্ৰ চলিহা ডাঙৰীয়া দেৱক অনুষ্ঠানটোত যোগদান হোৱাৰ পৰা অভিজ্ঞতাৰ সোধোতে কয় যে এই অনুষ্ঠানটো এটা সন্মিলনৰ স্বৰূপ। এই অনুষ্ঠানত পাঠদান কৰি শিক্ষকসকলে নিজৰ শৈক্ষিক দিশত যথেষ্ট পৰিমাণে আগবঢ়াই নিবলৈ সক্ষম হৈছে। বঢ়াইছো, কিন্তু বৰ্তমান বজাৰত যিখিনি বঢ়াইছো কিন্তু অন্যান্য প্ৰাইভেট স্কুলতকৈ আমাৰ হেৰিটো ফিজটো অতি কম। আমাৰ লক্ষ্য হ'ল ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগে আৰু ঘৰখন শান্তি পাব লাগে, বংশটো শান্তি হ'ব লাগে আৰু বংশটোৰ মৰ্যাদা আহিব লাগে, গাঁওখনৰ মৰ্যাদাটো আহিব লাগে। সেই উদ্দেশ্যে আমি এই নিথৰুৱা অসফলতা কৰা ব্যক্তিসকলক আমি হেৰি কৰিছোঁ। 2020 চনৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপোনালোকৰ এই ইনষ্টিটিউটৰ পৰা কেইজনমান ষ্টুডেণ্ট পাছ কৰিলে আৰু ইয়াৰ শতকৰা আপুনি কিবা অনুমান কৰিব পাৰিব নেকি? আমাৰ চেণ্টাৰ বহুত কিতাপ পঢ়ে, কাৰণ এটা চেণ্টাৰৰ পৰাই ষ্টুডেণ্টবিলাক নাহে। আমাৰ কালাইগাঁও ডিভিজনৰ পৰা আহে, পানেৰী ডিভিজনৰ পৰা আহে, ডিমাকুছিৰ পৰা আহে, ভেৰগাঁৱৰ পৰা আহে, টংলাতে আমাৰ 3টা চেণ্টাৰ আছে। আমি সমূহীয়াভাৱে একেলগে আমি ৰিজাল্টখিনি নাপাওঁ, তেওঁলোকে জনাই দিলে আমি কিন্তু পিছত ৰিজাল্টটো গম পাওঁ, এসপ্তাহ 10 দিনমানৰ ভিতৰত গম পাওঁ ৰিজাল্টখিনি, আৰু তেওঁলোকেও